আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মানে এফালে গৈ আছোঁ মানে ক'ত গৈ আছোঁ আমি হ'লোঁ বাইনা মানুহ, এতিয়া বায়ন মানুহ, বাইনা নহয় ক্ষমা কৰিব। মানে এতিয়া আমাৰ ৰাস আহি পাইছে, গতিকে আমি এখন ৰাস চলাব লাগিব। গতিকে আমি আমাৰ বাদ্যযন্ত্ৰসমূহ ভাল কৰি ৰাখিব লাগিব। এতিয়া মানে আমাৰ বাদ্যযন্ত্ৰসমূহ আজি 2 বছৰীয়া দিন বজোৱা নাই, গতিকে অলপ বেয়া হৈছে। এতিয়া তাকে ঠিক কৰিব নিওঁ। মোৰ লগত আছে ৰূপজ্যোতি দা, এতিয়া আৰু 2জনমান আছে আগত। আমি আমাৰ বাদ্যযন্ত্ৰসমূহ লৈ পেলাই এতিয়া আমি আমাৰ বাদ্যযন্ত্ৰসমূহ দি আহিম ভাল কৰিবলৈ। ব'লক কেনেকৈ ভাল কৰে কি কৰে অলপ দেখাব পাৰোঁ যদি আপোনালোকক দেখাম চেষ্টা কৰিম। এইসমূহে আছিল আমাৰ বাদ্যযন্ত্ৰ খোল, আৰু এতিয়া এইখিনি লৈ যাম আমি ঠিক কৰিবলৈ লৈ গৈ দেখাম আপোনালোকক কিছুমান কেনেকৈ ভাল কৰে নকৰে যিমানখিনি পাৰোঁ। আহিছিলোঁ এতিয়া আমি ফুল লৈ ল'লোঁ, লৈ পেলাই আৰু পিছত আহি আছে, মানে ইহঁতকেইটা আহি আছে এতিয়া অলপ লাহে। এতিয়া আমি গৈছোঁ ফুল ভাল কৰিবলৈ। ব'লক দেখাই আছোঁ সকলোবোৰ। দেখিছে মানে মোৰ অৱস্থা নাইকিয়া হৈ গৈছে, 2টা ফুল ল'বলগীয়া হৈ গ'ল বাইকত। ৰূপজ্যোতি দাই চলাই আছে, মানে এইটো একদম অসুবিধা হৈ গৈছে বাইকত। স্কুটিত অলপ সুবিধা হয়, মানে আগত গ'ল আৰু 6টামান পিছত আহি আছে 2টা। পূৰা গৈ আছোঁ আৰু। পিছত আমাৰ ৰিতম দাহঁত আহি আছে। ৰিতম দা আহি থাকা। মানে ৰাস বুলি ক'লেতো আপোনালোক সকলোৱে জানেই, আৰু এমাহৰ আগৰ পৰাই সকলোৰে ষ্টেটাছে একদম ৰাসৰ ভিডিঅ', ৰাসৰ বাজনা। গতিকে আমাৰ যি বজোৱা মানুহ আমিও বহুত এক্সাইটেড হৈ থাকোঁ। গতিকে এতিয়া আমাৰ খোলসমূহ ভাল কৰি আজিৰ পৰা ধামাকা চলিব আজিৰ পৰা। এতিয়া আমাৰ ইয়াত খোল ভাল কৰা জেগাকণ হৈছে দক্ষিণপাট, বহুত ভাল কৰে। আমি আজি বহু বছৰৰ পৰা তাতে ঠিক কৰি আহিছোঁ, এতিয়া তালৈকে গৈ আছোঁ। ফাইনেলি এতিয়া আমি আহি পাই গ'লোহি খোল বনোৱাত। আহি চেক কৰি চাইছে পূৰা। চলাব লাগিব। আৰু কি জানে দাদা, এই হেৰি যে কিবা বুলি কয়, এই ভৰি যিবিলাক বেগাইছে, তাৰপিছতে বেমাৰক কোনোবাটো বেমাৰো গৈ আছে, বেমাৰটো লগাই দিব। নাই যোৱা নেকি? আৰু এইটো দেখিছে, এইটো মানে নেগেৰা বনাই এনেকৈ চাওক। ফুলসমূহ এনেকৈ এতিয়া মানে এইটোতো ইমান বেয়া হোৱা নাই, গতিকে এইটো অলপ লগতে ভাল কৰি দিছে। আৰু ভাল কৰি দিওঁতে মানে এনেকৈ চেক কৰি চাউণ্ডটো উলিয়াই, টিউনটো, বেছটো সকলোখিনি মিলাই কৰি দিয়ে। মানে এইটো আমাৰ একদম মূল বায়নজনে বজাব, সেইকাৰণে আজিৰ পৰা ৰিহাৰ্চেল হ'ব। গতিকে সেইবাবে লৈ লৈছে, এইটো এতিয়া লগতে ঠিক কৰি দিছে। আৰু 2-এটা আছে অলপ ফুটিছে, নবজালে মানে কি হয় খোলবিলাক অলপ ভেঁকুৰ উঠে। সেই ভেঁকুৰটো উঠাৰ পিছতে খোলসমূহ নষ্ট হৈ যায়, ঘূণটো সৰি যায়, লগতে ছালখন ফুটি যায়। সেইকাৰণে এনেকুৱা বাদ্যযন্ত্ৰবিলাক মানে বজাই থাকিব লাগে মাজে মাজে। এতিয়া আমাৰতো আজি যোৱা বছৰ কৰোণাৰ কাৰণে নহ'লেই, এইবছৰ হ'ব। গতিকে এতিয়া আমি ঠিক ঠাক কৰি লৈছোঁ, আৰু ভাল লাগিছে মনটো। ৰাস আহি গ'ল, ৰাস পাতিব দিছে এইবাৰ, সকলোতকৈ ভাল লাগিছে সেইবাবেই মনটো।
আৰু এতিয়া আমি ঘৰৰ অভিমুখে যাত্ৰা কৰি দিলোঁ, ফুলসমূহ দি আহিলোঁ। ফুলসমূহ ঠিক ঠাক কৰি পেলাই আমাক ফোন কৰিব, এটা ডেট দিছে, ডেটটোত যাব লাগিব আৰু গোটেইখিনি ফুল আনিম আৰু ৰাসৰ ভিডিঅ' কিছুমানো দিবলৈ চেষ্টা কৰিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমাৰ গায়ন বায়নৰ যোৰা পাৰ্টিৰ পৰা আদি কৰি ৰাসখনৰ কিছু মুহূৰ্ত যদি পাৰোঁ সময় চেষ্টা কৰিম। ফাইনেলি এতিয়া মানে আমি ঘৰৰ আহি পামি, এতিয়া আৰু অলপ আছে, আহিলোঁ। আকৌ অহা দেওবাৰে যাব লাগিব আমি ফুল আনিবলৈ। আৰু আজি আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।